নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে 5টাই বাজিলে। আজি ভিডিঅ'টো হ'ব গৈছে কেইদিনমানৰ আগত যে লগৰটোৰ বিষয়ে বেয়াকৈ কৈছিলোঁ, সি শুৱালকুছিৰ পৰা আহি আছে মোক লগ কৰিবলৈ। সি বিচাৰি আছে, কিন্তু মই ঘৰৰ ভিতৰৰ পৰা ওলোৱা নাই। ভাবিছোঁ ইয়াৰ ওচৰলৈ গৈ পেলাই ইয়াক চাওঁ, সি মোক দেখি কি ৰিয়েকশ্যন দিয়ে। তো ভিডিঅ'টো চাই থাকক। আজি লগতে হৈছে জন্মাষ্টমীও। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। ফাৰ্ষ্ট পানী অলপমান খাই লওঁ, তাৰপিছত ইয়াক লগ কৰিবলৈ যাম। খোজকাঢ়ি যাম বুলি ভাবিছিলোঁ, কিন্তু খোজকাঢ়ি নাযাওঁ, চাইকেলখনে লৈ যাম। কাৰণ সেইদিনাখন চাইকেলখন ইমান পইচা দি ভাল কৰিছোঁ, কিয় খোজকাঢ়ি যাম, চাইকেল লৈ যাম। তই মোক কমেণ্টত সেইদিনাখন ইমান বেয়া কিয় কমেণ্ট কৰিছিলি? হা হা তই মোক ইমান বেয়া কমেণ্ট কিয় কৰিছিলি সেইদিনাখন ভিডিঅ'ত? ক মোৰ ভিডিঅ' দীঘল হৈ আছে কিন্তু দে ক এইটো ইউটিউবত যাব দে, কণ্টেণ্ট লাগে বে, কণ্টেণ্ট দে ক। তই গাইছ সি আহিলে, আহি পেলাই কালি ৰাতি ফোন কৰিছে, ফোন কৰি পেলাই মাতি পেলাই হোমেনহঁতৰ ঘৰত 9টামান বজাইছেগৈ। ইয়াতে কিন্তু আগতে আড্ডা দি আছোঁ। আৰু এতিয়া ক তই কিয় বেয়া কমেণ্ট কৰিছিলি? ক বেয়া কমেণ্ট কৰা নাই। তই গাইছ মানুহটো বম চুলুঙা আছে, সি ভিডিঅ'তহে একো কোৱা নাই, কিন্তু ভিডিঅ' পাই সি কমেণ্টত ইমান বেয়া কমেণ্ট দিছে। 12টামান চেনেলৰ পৰা ৰিপৰ্ট মাৰিছে সি মোক। তই মোক 12টা কিয় ৰিপৰ্ট মাৰিলি এইটো কচোন? হা তই 12টা ৰিপৰ্ট কিয় মাৰিলি ক? এইফালে চা, বেলে চা। আজি বহুত ডাঙৰ কাম এটা কৰা নিচিনা হ'ল। মানে আজি 2 মাহমানৰ মূৰত ৰিচাৰ্জটো ভৰালোহি। ৰিচাৰ্জ নভৰা কাৰণটো বিশেষ একো নাই, কিন্তু এই মোবাইল ৰিচাৰ্জ ভৰি থাকিলে মানে নেটপেক ভৰাব লাগি থাকে। সেইকাৰণে আৰু লগৰ কেইটামানেও ক'লে বোলে 5G মোবাইলত বোলে নেট বোলে ফ্ৰী পায়। সেইকাৰণে আজি তাকে চাবলৈ ৰিচাৰ্জটো ভৰালোঁ। কিন্তু অক্টোবৰত ভৰাম বুলি ভাবিছিলোঁ ৰিচাৰ্জটো, কিন্তু আগতে ভৰালোঁ, চাই লওঁ। এতিয়া আমি এই লগৰটো এইটো BTSৰ মোবাইলটো বেয়া হ'ল, সি মোবাইল এটা কিনিবলৈ নোৱাৰে। অট' ঠিকা কাম কৰিলে সি আজিলৈকে নতুন মোবাইল এটা ল'ব নোৱাৰিলে। ক'ত ছেকেণ্ড হেণ্ড মোবাইল ক'ৰবাত লৈ বেয়া কৰিব আৰু ৰাতি মোবাইল ভাল কৰিব যাব লাগে। মই যদি ইয়াক কৈছোঁ না, সি আজিলৈকে নতুন মোবাইল এটা লৈ পালেনে? তই ইনষ্টলমেণ্টত নতুন মোবাইল এটা লৈ ল, গম পাইছ? এতিয়া চৰাবাহীত যাওঁ, এই লগৰটো মোবাইলটো বেয়া হোৱাৰ কাৰণে ভাল কৰিবলৈ দিছিলে দোকানত। তই মোবাইলটো লৈ আহোঁগৈ, গোটেই 4টাই ওলাইছোঁ।